হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই চাগে। 2022 চনৰ আগষ্টৰ 18 তাৰিখে দেউতা ঢুকাইছিল আৰু তেতিয়াৰে পৰা এতিয়ালৈকে দেউতা নোহোৱাকৈ আজি এবছৰ কটালোঁ। ভাল বেয়া সুখ দুখৰ মাজতে এবছৰটো গ'ল আৰু যিসকলৰ দেউতা নাই সেইসকলে বুজি পাব দেউতা নোহোৱাকৈ ঘৰ এখনত মানে কেনেকুৱা প্ৰব্লেম আহিব পাৰে চব ক্ষেত্ৰতে। আৰু টকা পইচা মানুহৰ মেইন নহয়, মানুহজন নোহোৱা হৈ যোৱাৰ পিছত বহুতখিনি প্ৰব্লেম আহি পৰে। যিকোনো ডিচিশ্যন লোৱাৰ আগত 10 বাৰ মানে 20 বাৰ ভাবিব লগা হয়, কিন্তু দেউতা থাকিলে দেউতালৈকে ঠেলি দিয়া যায় চব ক্ষেত্ৰতে আৰু এনেকৈ। বা দেউতা আছে, দেউতাই সিদ্ধান্ত ল'ব কিবা এটা, বা দেউতাই ল'ব যিহেতু ভালেই হ'ব আৰু সেনেকুৱা এটা। আৰু সেই হিচাপে মায়েও চলাই আছে আজি এবছৰে, মায়ে সুন্দৰকৈ চবখিনিয়ে। আৰু সেই হিচাপে আমিও ল'ৰা ছোৱালীকেইটাই চলি আছোঁ মাৰ মতে। আৰু এয়া বা, মা, মই আৰু দেউতা ঢুকুৱা কেইমাহমান আগত উঠা ফটো, এইবোৰ ফটো দেখিলে মানে বুকখন খুন্দা মাৰি ধৰে, বহুত বেছিয়ে দুখ লাগে, বেয়া লাগে সেনেকৈ। আৰু অহাকালি দেউতাৰ বছৰেকীয়া মানে এবছৰ হোৱা শ্ৰাদ্ধ, আৰু তেনেকৈ অলপ কিবা কিবি যা যোগাৰ কৰিছে মামাহঁতে। আৰু এয়া মাজু মামা, আৰু সেইজনো মামাই হয়। এনেকৈ এওঁলোকে অলপমান আগা দিনাতে অলপমান কিবা কিবি কৰি সহায় কৰি দিছে, যিহেতু কাষত তেনেকুৱা নিজৰ মানুহ নাই আৰু সেনেকৈ। গতিকে আগদিনাতে অলপমান হেল্প কৰি দিলে আৰু আমাৰো সহায় হয় সেনেকৈ। আৰু এয়া হৈছে মামাৰ ছোৱালীটো, এয়া মামাৰ ল'ৰা, সিহঁতো আহিছে, এনেকৈ আছে আৰু কিবা কিবি কামত ব্যস্ত হয়। আৰু বতৰৰ কোনো গেৰাণ্টি নাই, কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে, সেইকাৰণে টিবলটো টানিবই লাগিব ওপৰত। আৰু মই অলপ কিবা কিবি কাম কৰি আছোঁ, ঘৰুৱা কাম, মানে ফ্ৰিজটো চাফা কৰিলোঁ মেইনলি। মানে কিবা এটা কৰ্ম হ'লেতো ফ্ৰিজতে চব বস্তু ঠাঁচি সোমাই থোৱা যায় আৰু মানে যিহেতু গৰমৰ দিন চব বস্তু বেয়া হৈ যায় বাহিৰত থ'লে, সেইকাৰণে আৰু ফ্ৰিজটো ধুনীয়াকৈ মই আজৰি কৰি দিলোঁ আৰু চাফা কৰি পেলাই। আৰু এয়া মাহঁতে বজাৰত গৈছিল আৰু বজাৰৰ পৰা আহি পালে অলপ আগতে। আৰু এয়া কৰ্মৰ কাৰণে যি বজাৰ লাগে, গেলামাল বজাৰ আৰু চব্জি বজাৰ মামাহঁতে দুয়ো কৰি আনিলে। আজি দিনটো মানে বজাৰতে গ'ল। আৰু সৰুৰ পৰা ডাঙৰলৈকে চবখিনি এবিধ অনাটো মানে বহুত দিগদাৰ, সেইকাৰণে মামাও লগত গৈছে। আৰু কৰ্মৰ কাৰণে বজাৰ গোটেইখিনি হৈ গৈছে, মামা আৰু মাহঁত সেনেকৈ বজাৰখিনি কৰিছে। আৰু মামাহঁত গোটেইখিনি লাগি ভাগি আছে গোটেইকেইটাই, সেইকাৰণে বহুত বেছি সহায় হৈছে। আৰু মামা বজাৰ কৰি পেলাই গ'ল, এতিয়া ঘৰত এতিয়া বাজিল 7টা, চাৰে 7টামান বাজিল। আৰু কাৰণ মামী কালি আহিব, সেইকাৰণে চলি পুলিকেইটা এনেকৈ একলা আহিব দিগদাৰ পাই, সেইকাৰণে আহিছে। আৰু এতিয়া আঞ্জা কাটবা একদম লাগে দেন গোটেইকেইটাকে। আলহী বহুত হৈছে, মানে সেই মামী আৰু এই কিবা এটা মানে মাক এনেকৈ আমাৰ আইতা হয়। তাৰপিছত আৰু মামাৰ ল'ৰাটো, মামাৰ ছোৱালীজনী, এনেকৈ কেইবাজনো আলহী আছে। আৰু তাতে ভাত এতিয়া বনাই খাব, আমি খাব নাপায়, যেতিয়া আমি হুলস্থ কৰিলোঁ, কিন্তু তেতিয়া ৰাতি বেলেগে খাব নাপায়। আৰু সেইগিলাখান চব একদম মিক্স আপ হৈ আছে, চব ঠিক ঠাক কৰোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। আৰু এতিয়া সময় হৈছে 7:30 বাজিল ৰাতি, আৰু আমি উইচ কৰিলোঁ ভাইটি, মই, মা, আৰু ভাত পানী খাই এতিয়া কাটিব লৈছোঁ চব্জি। আৰু মামাৰ ছোৱালীটোৱে ভিডিঅ' কৰি আছে, তাইক কৈছিলোঁ অলপ এনেকৈ ভিডিঅ' কৰি ৰাখিবি আৰু সেনেকৈ। আৰু এইজনী হৈছে আইতা, মা, মই, এনেকৈ তিনিও মিলি চব্জিবোৰ কাটিব ধৰিছোঁ। আৰু এয়া মামাই ভাত বনাই আছে। মামাই ভাত বনাই আছে মানে 6জনমান মানুহ আছে তো, এইকেইজনে এইকেইজনৰ কাৰণে মামাই বনাইছে। আৰু মামা ধুনীয়া খানা বনাই, সেইকাৰণে মামাকে বনাব দিছোঁ। এতিয়া বাজিছে 1:10, এখন ঘুমাই আছে গোটেই অহানে। আৰু মই বাথৰুমত উঠিছিলোঁ, আৰু এই চাওকচোন যোনটো মজাকৈ আছে না, ভেন্টিলেশ্যন খাই দেখাই দিছোঁ মজা ৰাতিও দিছে নাই। গুড মৰ্ণিং ফ্ৰেণ্ডছ। আৰু এয়া হৈছে কৰ্মৰ দিনা ৰাতিপুৱা, আৰু মামীহঁত ৰাতিপুৱা 7টাৰ বাছখনতে আহি পালে, আহি কাপোৰ চাপোৰ চেঞ্জ কৰি পূৰা কামত লাগি গৈছে। আৰু কথাৰ মাজে মাজে মই অলপ সহায় কৰি দিলোঁ। আৰু যিবিলাকে কাম কৰি আছে বাহিৰত, আৰু আলহীবিলাক চবৰে কাৰণে লুচি আৰু চাহ দিয়া হ'ব, সেইকাৰণে সকলোৱে কামত লাগি গৈছে পূৰা। আৰু কৰ্ম এটা হ'লে যেতিয়া আলহীবোৰ গোট খাব চব, এতিয়া বহুত বেছি ভাল লাগে, আৰু কৰ্মটো ধুনীয়াকৈ চলি যায়। হিৰিম্বা কি আছিলে? হিৰিম্বা হাই, হিৰিম্বাই বনাই আছে পুৰি।
শুনো শুনো শুনা হা ওম নমঃ শিৱায় ওম নমঃ শিৱায় চিকুলা মমো চিকুলা কলিজা হাওফাও লিভাৰ চব কিডনি চব কিডনি তোমাৰ ও কি হৈছে ও মাই ও ল'ব লাগে ও কেনে কৰি আছো কলিজা ৰজা হাত খালি ও কেনে কৰে ঐ কেনে কৰে ৰিক্সা মোৰ ল'ব লাগে তাৰমানে কেনে কৰে কি হৈছে পোৱালি বাতিটো দেখা হাই লুচি হাই লুচি হাই লুচি হাই আপেল হাই লুচি হাই নাচপতি মান্ত ৰান্ধনি ক'ব লাগবচোন ৰান্ধনি কি খুৰা দাদা ক ও মাই মোক মুখ খুন্দা পাৰছি ঐ ৰ এক ঘোচা পাৰছি মাংস নাই মিষ্টিৰে বনাই দিওঁ হা চুপাৰি ৰাহে খাব পাৰি সেই হিৰিম্বা সেইটো ষ্টেচনত কাম কৰি থকা চলি হেন পায় এই ষ্টেচনটো যে আইতলাক নেকি তোমাক এই অলপমান চেনি ক্ৰীমেদি ইমান হ'ব মানুহ টিকুলা ঘৰতে আছে হিৰিম্বা আৰু ভাইটিয়ে ধুতিখন পিন্ধিব পৰা নাই মানে জনা নাই পিন্ধিব সেইকাৰণে মামাই অলপ হেল্প কৰি দি আছে যিহেতু চাদত বহিব লাগিব ধুতিখন পিন্ধিবই লাগিব সেইকাৰণে ও মা পূৰ্ব এখানে নকৰবা শুনো নকৰে না সাৱধান চবেই এলো সদায় সাৱধান থাকা চাবা দে যাব দে গাৰবি হ'ব বস্ত গাৰবি হ'ব বাচ্চা আৰু এয়া খুৰা আৰু মামা ইয়াতে মাংস বিলাই আছে মানে কি মাংস এনেকৈ সাজি আছে আৰু বিলাবৰ কাৰণে আৰু এয়া দৈ মিঠাইখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু ৰেডি কৰি ল'লোঁ আৰু মাংস বিলোৱা পুৰুষ মানুহে জানে আৰু কেনেকৈ কি হিচাপত দিব লাগে সেইকাৰণে তাহাঁতে কৰি আছে আৰু এয়া জেঠীমাহঁতৰ দ্বাৰা সিও এনেকৈ ভাত তাত দি আছে আৰু যিহেতু কৃষ্ণাষ্টমী বহুত বেছি মানুহ মতা নাই আৰু সেইকাৰণে আৰু এইটোতো তিথিমতে কৰিবই লাগিব অষ্টমীৰ দিনা কৰিছে উপায় নাই আৰু মাছ মাংস যিহেতু খুৱাম বুলি ভাবি আছোঁ আগৰ পৰাই নোখোৱালেও বেয়া লাগিব সেইকাৰণে মাছ মাংস কৰা গৈছে আৰু মানুহ বহুত বেছি হোৱা নাই আৰু হৈছে দুটামান
এনেকৈ আৰু আলহীবোৰে শেষত খাব লৈছে যে বাকী গাঁৱৰ মানুহ বা ওচৰ চুবুৰীয়া খোৱা হোৱাৰ পিছত শেষত আলহী ঘৰৰখিনি খাব বহিছে আৰু আমি খাই উঠিলোঁ আৰু মাহঁতে বাহঁতে বাকী বিলনী ৰান্ধনী মামাহঁত চবেই আৰু এয়া মামীহঁত যাব ওলাইছে ৰাতিপুৱা সেইদিনা তাহাঁতে থাকিলে আৰু খোজ কাঢ়িব দিব বাবু মাছি মাহি মাছি চিন্ময় ৰমচাইডে কিনকে যাব বাবু ৰেপে ৰেপে লৈছে না বেগটো নাই বেগটো লৈ যা ৰাইজ সকল গোটে থাকক গেছটো চাবিচোন গেছটো আমাক বেগটো নলাকে আহিছে ইচিজ বোলে ইচিজ বোলে বাই বাই ও বা সুমাও দিছি কাহ উঠি গেছি নাংগে যাবা ও নাংগে বোলে যাবা যাবা নাংগে বোলে টাটা নাংগে যাবা নাংগে থাকা ভাল পাইছিল कैमरामैन जल्दी फोकस करो ओ बाबा ओ की धन तू मोर ডাঙৰ বাৰ এটা বম ঢাকা মোবাইল ঢাকাতে এই ফালতু মোবাইলটো দিব টেস্টি হৈছে না খালি টেষ্ট লাগে হাগা লাগি যাব আৰু টেস্টি ওয়াও মানতো আনজে ভাত খাইছে আমার বাবুটো চিকুলা আৰু সন্ধিয়া টাইমত ইয়াতে এনেকৈ খেলি আছে ডাঙৰটো শুই আছে সি উঠাই নাই দুপৰীয়া ভাত তাত খাই বহুত টাইম শুলে আৰু সৰুটো টোপনি চোপনি নাই সি এনেকৈ খেলি আছে আৰু এয়া সন্ধিয়া গোটেইকেইটা উঠাৰ পিছত চাহ বনালোঁ গাখীৰ দিয়া চাহ গল্লা বুন্দিয়া ভিজাই এনেকৈ তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব যিসকলে মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব তেতিয়াহ'লে আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম